সকলোৱে সপোন দেখে, হয়তো তুমিও সপোন দেখা আন 10 জনৰ দৰে। তুমিও তোমাৰ গুলপীয়া সপোনবোৰ বাস্তৱ কৰিব বিচাৰা। যদি সপোন বাস্তৱ হয় তেন্তে তুমি আনন্দত জঁপিয়াই উঠা। হয়তো তোমাৰ সোণালী গালৰ ৰূপালী ওঠৰ মাজেৰে একোটি হাঁহি বিৰিঙি আহে। আৰু যদি এটি সপোন ভাঙি যায় তেন্তে তুমি আৱেগিক হৈ পৰা। পাখি কটা এজনী চৰাইৰ দৰে চটফটাব ধৰা তুমি। হয়তো তেতিয়া তোমাৰ আনন্দত জিলিকি উঠা কমলৰ পাখি যেন নয়নেৰে সোৱণশিৰীৰ বান চিঙাৰ দৰে দুধাৰি তপত চকু পানী নিগৰি আহে। তেতিয়া তোমাৰ কেনেকুৱা লাগে? নিশ্চয় তোমাৰ দুখ লাগে ন? কিন্তু এবাৰ তুমি ভাবি চাইছানে সেইজনলৈ যাৰ হৃদয়ৰ চনপৰা মাটিত এদিন তুমি প্ৰেমৰ ফুল ফুলাইছিলা, যাক তুমি এদিন ৰঙীন সপোন দেখিবলৈ বাধ্য কৰাইছিলা, যাক তুমি প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দিছিলা, যিবোৰ মাথো প্ৰতিশ্ৰুতিৰ হৈ ৰ'ল, সি কেতিয়াও বাস্তৱ নহ'ল। আৰু এদিন তুমি তাৰ সকলো সপোন ভৰিৰে গছকি সকলোবোৰ মৰুভূমিৰ মৰীচিকা কৰি আঁতৰি গলা। তুমি আঁতৰি যোৱাৰ মুহূৰ্তত হয়তো সেইজনৰো তোমাৰ দৰে অৱস্থা হৈছিল। তথাপিও তুমি সকলো জানি বুজিও নিৰ্লজ্জভাৱে আঁতৰি গৈছিলা।